গাইজ যিহেতু আমি শ্ব'ৰুম যাম সেইটো কাৰণে এইফালে চাওক আমাৰ বাবুটো ভিনদেউ এতিয়া এইটো ফক যোনটো আমাৰ এইটো চেণ্ট এইটো এটা মাৰি দিওঁ। আপোনালোকে চাগে ভাবি আছে কি দিলা কিয় যাওঁ দিলা হ'লে সকলোখিনি কথা কৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। মানে গাইজ আজিৰ পৰা প্ৰায় বহুত দিন আগতে মানে 7 জানুৱাৰী তাৰিখে আমি এখন স্কুটি কিনি আনিছিলোঁ আৰু সেই স্কুটিখন কিনি অনাৰ পিছতে তাতে নাম্বাৰ প্লেট লগাবলৈ আছিলে এক্সাৰচাইজো কিবা কিবি লগাবলগীয়া আছিলে সেইটো কাৰণে আজি যাওঁ আমি দিলা আৰু তাতে গৈ এইখিনি লগাই আনোগৈ। আৰু কি স্কুটি কিনিছিলোঁ হয়তো আপোনালোকে বহুতে দেখিছে আৰু বহুতে নাই দেখা নেদেখাসকলক এইখিনি তাত দেখুৱাই দিছোঁ। আৰু বন্ধু বান্ধৱীসকল বৰ্তমান গৈ আছোঁ ধলপুৰ মানে হোণ্ডা ডিলাৰলৈ য'ৰ পৰা আমাৰ স্কুটিখন কিনা হৈছিলে তাতে এতিয়া নাম্বাৰ প্লেট লগাবৰ কাৰণে গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইজ গৈ আছোঁ এতিয়া আপোনাৰ দেখিছা নাই গম নাপাওঁ কালি ৰাত গৈ আছোঁ ডিলাৰ। গাইজ ইয়াতে 1 তাৰিখে হ'ব অনিৰুদ্ধ বঁটা আহিব ক'লোঁ 1 ফেব্ৰুৱাৰী। এয়া পেণ্ডেল বনাই থকা হৈছে ভাল। আৰু গাইজ এতিয়া পাই গ'লোহি হোণ্ডা ডিলাৰ দি থৈছে। ইয়াতে আহি গ'লোঁ আমি এইটো হ'ল চাবি। ইয়াতে এইটো ইয়াতে আছে হোণ্ডাই চব পায়। এইখন নিজৰ হ'বলা হয় নাই এইটো মেচিনটো দেখাই দিবি পাঞ্চিং কৰা মেচিনটো। আৰু বন্ধু বান্ধৱীসকল বৰ্তমান নাম্বাৰ প্লেট লগোৱা কাৰ্যসূচী আৰম্ভ হৈ গ'ল আপোনালোকে চাই থাকক। এখন হ'ল 500খন এইটো আৰু এইফালে এতিয়া 500খন লগাই আছে। সিস্টেমটো বেলেগ দেই এটা বগাই মাৰি দিলে টান নকৰি খেলো স্কু বেলেগ এটা লাগে। মোৰ নিবলৈ মন আছিলে গাইছ এইখন কিন্তু সি লৈ গ'ল সেইখন এনেকুৱা এখন ইয়াতনো কথাটো বেলেগ আছিলে সিখন হৈছে একেটা কালাৰ। ডিলাৰ পৰা কিন্তু তাত মানে এক্সাৰচাইজ নাই আৰু ৰুম বনাই আছে বুলি কৈছে আমি যাম বেলেগ কেইটামান যাম নাইকত আছে বুলি কৈছে আমি নাইকতে লগাই আনিম। আজি এইটো মই আৰু এতিয়া আহি আছোঁ ধলপুৰ মানে ওচৰতে যিহেতু ধলপুৰখন আমি ধলপুৰ পৰা কিবা কিবি বস্তু তাৰপিছতে ঘৰ যাম তাৰপিছত ভ্লগটো সামৰণি